এয়া গঁৰাল বনাই আছোঁ মানে চৰাই গঁৰাল। এয়া কালি ভিডিঅ' কৰা নহ'ল মানে কালি। তাৰপিছত আগৰ গঁৰালটো চাওকচোন ইমান বেয়া হৈ আছে মানে জাহা তাহাকৈ একদম হাঁহ চৰাই পানী পৰি থাকিব অৱস্থা নোহোৱা হৈ আছে। এয়া আমাৰ মিস্ত্ৰী লাগি আছে। সূতা বনাই আছে, বেৰখিনি বনাব আছে। তাৰপাছত এইখিনিত যে বৌহঁতৰ ঘৰবোৰ আছিলে নহয়, আছিলে নহয় বুলিয়ে ক'ব লাগিব আৰু আগতে আছিলে আৰু ভাঙি চিঙি লৈ গ'লগৈ। এতিয়া বেলেগত দেখুৱাইছিলোঁৱে আগতে ঘৰ বনোৱা। তাৰপাছত এয়া আমাৰ টিকলি মানে পূৰা ৰং কৰিছে। এই এটা পাৰ্টনাৰ কি লিখিছনো দেহাই? অঁ, এজনী আমাৰ ৰদালিজনী। অঁ, কি কি সেইটো দলি মাৰি নিদিবি আৰু দেই, বৰ গুন্দি হৈছে ৰদালিয়ে। কি খাই আছ? আহ কৈ দিয়েচোন, আহ কৈ দে। আমাৰ চৰাই গঁৰালটো বেৰ লগাই হৈছে আৰু হাঁহ চৰাই থাকিবৰ কাৰণে। আগৰ গঁৰালটো ইমান বেয়া দেখিছে আৰু ত্ৰিপাল দি থোৱাহে হৈছিলে। এইফালে আমাৰ এখেতে বনাই আছে আৰু এখন আছে আৰু ন এইফালে এখন দিবলৈ আছে। তাৰপিছত এইখিনি বান্ধিব আছে, বান্ধি আকৌ ওপৰলৈকে ধুনীয়াকৈ মুচি দিম আৰু এইখিনিখিনি মাটিও ভৰালে বাৰু। এয়া আৰু দুদিনমান লাগিব, দুদিনত মুচি হৈ যাব জানো? আৰু এইখিনিতে চাং এখন দিম, মুৰ্গীখিনি ওপৰত থাকিব, হাঁহখিনি তলত থাকিব ভালকৈ। মানে আগতে সিপানী আছিলে, এতিয়া মানে সৰু হৈ যোৱাৰ পৰা এতিয়া ভালকৈ বনাই দিলে। এয়া একেবাৰে অৱস্থা নাই, টিং চিং ফাটি একদম মানে যেন তেনে যোৱা বছৰ আছিলে বস্তা এনেকৈ বাঁহৰ লগত হেৰি কৰি দি থৈ দিয়া আছিলে। তাৰপাছত এতিয়া মানে ভালকৈ বনাই দিছোঁ আৰু কেইবছৰমান যাব তেওঁ ভালকৈ। এইটো এইফালে দেউতাহঁতে মানে পূৰা চাচিতি আছে, তাৰপিছত খুৰা আছে, এইফালে বনাই আছে মানে। এইখিনি মানে কিবা হৈ গ'ল নেকি? বেছি হেৰি হৈ গৈছে। অঁ, এইখিনি তেওঁ বেছি ওখ হৈছে নেকি? এইখিনি এইজোপা নেমু পকি পকি সৰি আছে একদম তলত, বেছি পকি গ'লগৈ, বুঢ়া হৈ গ'ল কাৰণে। এতিয়া খাবলৈ ভাল, একদম নেমুটো ধুনীয়া ৰস হৈ আছে। এইটো এটা আছিলে ইয়াতে বহুকেইটা, খালে নেকি কোনোবাই। ইয়াতে আছিলে কেইটামান। নেমু টেঙা গুচাই লৈছোঁ। আমাৰ মানে ৰবাব টেঙা নায়েই ইয়াত। ভাল ৰবাব টেঙা খাব হ'লে কিনিয়ে খাব লাগিব। ইমান ধুনীয়া ৰস হৈ আছে, পূৰা কাজি নেমু পূৰা হয়। নাই কেইটামান ডাঙৰ ডাঙৰ কেইটা নাইকিয়াই হ'ল। সেইদিনাখন মই এইকেইদিনতে দেখিছিলোঁ। একদম পূৰা ৰ'দত বহি লৈ এনেকুৱা ৰ'দত মজা টেঙা খাই বহুত ভাল লাগে। মজা বৰ ধুনীয়া ৰস, ইমান ধুনীয়া ৰস আছে একদম। এনেকৈ খাই ভাল লাগে দেই, ডাইৰেক্ট মানে ইমান ধুনীয়া ৰ'দ। পিছফালে বহি লৈ নেমু টেঙা খাই খাই বহুত ভাল লাগিছে। একদম ৰস হৈ আছে, মানে টেঙা মিঠা এটা হয় আৰু बहुत स्वाद है, बहुत अच्छा लगा। बहुत खूब।
এইফালে বহুত আচ্ছা মই ৰস লৈছোঁ ন আমাম ৰস হয়তো চৰাই গঁৰালটো তাৰ পাছফালে বহি লৈছোঁ ইয়াত নেমু গছ আছে নেমু নাই আৰু খাই লওঁ